আমাৰ সমাজৰ কাৰণে এজন সক্ৰিয় এজন ব্যক্তি, সমাজটো গোটেই জীৱনটো নিজকে উৎসৰ্গা কৰি দিয়া এজন ব্যক্তি ফণীন্দ্ৰ বড়ো ডাঙৰীয়া। তেখেত আমাৰ বিজনী জিলা UPPL দলৰ সভাপতি আছিলে। তাৰ আগতে তেখেতে সামাজিক সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাৰ আঞ্চলিকৰ পৰা আৰম্ভ কৰি বিজনী আঞ্চলিকৰ পৰা আৰম্ভ কৰি চিৰাং জিলাৰ সভাপতি আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ চেণ্ট্ৰেল কমিটিৰ তেখেতে স্পিকাৰ হোৱাৰ লগতে তাৰপিছত UPPL দললৈ তেখেতে লিডাৰশ্বিপ তেখেতে লৈছিলে। তেখেত এজন সক্ৰিয় এজন ব্যক্তি, সচেতন এজন ব্যক্তি, সমাজ সেৱক এজন ব্যক্তিক আমি আজি হেৰুৱাব লগা হ'ল। আজি পুৱা দীৰ্ঘ সময় তেখেতে ৰোগত ভুগি আছিলে। তো বঙাইগাঁও অৱস্থিত লোৱাৰ আছাম হস্পিটেলত তেখেত আজি পুৱা 7টা বজাত এই লীলা সম্বৰণ কৰে। তেখেতে জীৱনৰ যুদ্ধত আজি সেও মানিব লগা হ'ল। তেখেতক হেৰুৱাই আমি ম্ৰিয়মান হৈছোঁ যে বিজনী অঞ্চল তথা গোটেই আমাৰ মানৱ জীৱনৰ মানৱ সেৱক এজন ব্যক্তিক আমি আজি হেৰুৱাব লগা হৈছে। তেখেতৰ বিদেহী আত্মালৈ মই ব্যক্তিগতভাৱে আৰু UPPL দলৰ হৈ তেখেতৰ বিদেহী আত্মাৰ আত্মসদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। তেখেতে য'তেই নাথাকক কিয় সমাজৰ মংগলৰ কাৰণে, সমাজ উন্নতিৰ কাৰণে, মানৱ উন্নতিৰ কাৰণে সদায় তেখেতে নিশ্চয় য'তে নাথাকক কিয় তেখেতে দৃষ্টি নিক্ষেপ কৰিব। এই দুখৰ সময়ত তেখেতৰ পত্নী লগতে এজনী ছোৱালী, ক্লাছ 6ত পঢ়া এজনী ছোৱালীক তেখেতে এৰি গ'ল। সেই সময়ত মই ব্যক্তিগতভাৱে আৰু UPPL দলৰ ফালৰ পৰা তেখেতৰ পৰিয়ালবৰ্গলৈ, তেখেতৰ পত্নীৰ প্ৰতি, তেখেতৰ ছোৱালীৰ প্ৰতি মই সমবেদনা প্ৰকাশ কৰিছোঁ। তো এইখিনি সময়ত ক'ব ভাষা নাই যে আজি এনে এজন ব্যক্তি যিজনে গোটেই নিজৰ জীৱনটো ছাত্ৰ অৱস্থাৰ পৰা আৰম্ভ কৰি নিজকে উৎসৰ্গা কৰি দিছিলে মানৱ সমাজৰ উন্নতিৰ কাৰণে, ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নতিৰ কাৰণে। তেখেতে ৰাজনীতিত আহি জিলাৰ সভাপতিৰ নিচিনা এটা গধুৰ দায়িত্ব তেখেতে কাৰ্যভাৰ লৈ এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক সমতাৰে কেনেকৈ আগবাঢ়ি লৈ যাব পাৰে তাৰ কাৰণে তেখেতে দিনে ৰাতি কাম কৰিছিলে। আৰু তেখেতৰ সভাপতি হোৱাৰ পিছত UPPL দল হিচাপে আজি বিজনী নিশ্চয়কৈ পাৰ্টি হিচাপে আমি সফলতা অৱলম্বন কৰিছিলোঁ। আজি তেখেতক আমি হেৰুৱাব লগা হ'ল। তেখেতে য'তেই নাথাকক কিয় তেখেতৰ আত্মাই যাতে চিৰশান্তি পাওক, ভগৱানৰ ওচৰত মই তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে কামনা কৰিছোঁ। তেখেতে যাতে আমাৰ UPPL দল আৰু বিজনীৰ লগতে গোটেই মানৱ সমাজৰ কাৰণে যাতে ওপৰত থাকিও যাতে আমাক আশীৰ্বাদ কৰিব পাৰে, সেইটো কাৰণে আজি মই এই দুখৰ দিনত এইখিনি কথাই মই ক'বলৈ মই সাহস কৰিছোঁ।